নমস্কাৰ হেডলাইন ব্ৰিফৰ ষ্টুডিঅ'লৈ মই গায়ত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা সপ্তাহত মই আপোনালোকলৈ লৈ আহিছিলোঁ 2020 চনত গৃহীত হোৱা কৃষি বিধেয়ক 3খনৰ এক প্ৰতিবেদন। আপোনালোকে যেহেতু বৰ্তমান গমেই পাইছে এই কৃষি বিধেয়ক 3খন লোকসভাত গৃহীত হোৱাৰ পিছতো ৰাজ্যসভাতো গৃহীত কৰা হয়। ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে এই কৃষি বিধেয়ক 3খনক লৈ ক্ৰমাৎ উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰতবৰ্ষতে, বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্য দুখনত। আপোনালোকে যেহেতু জানেই পঞ্জাৱ আৰু হাৰিয়ানা হৈছে আমাৰ ভাৰতৰ দুখন কৃষি প্ৰধান ৰাজ্য। আমাৰ দেশত যেতিয়া সেউজ বিপ্লৱ হৈছিলে সেই সময়ত কেৱল পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে সকলোতকৈ বেছি লাভৰ সন্মুখীন হৈছিলে। সেয়েহে হয়তো তেওঁলোকে মানি ল'ব পৰা নাই বৰ্তমান গৃহীত হোৱা এই কৃষি বিধেয়ক 3খনক। যোৱাটি খণ্ডত মই আপোনালোকক কৈছিলোৱেই আচলতে এই কৃষি বিধেয়ক 3খননো কি আৰু এই কৃষি বিধেয়ক 3খনক লৈ কৃষকসকলে কি ভাবে। ৰাজনৈতিক মহলৰ পৰা কৃষক মজদুৰ সংঘৰ সকলো লোকে যেন নামি পৰিছে এই বিধেয়ক 3খনৰ প্ৰতিবাদত। জানিব পৰা মতে ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু পঞ্জাৱৰ শিৰোমণি আকালি দল বিশেষকৈ নামি পৰিছে এই বিল 3খনৰ বিৰোধিতাৰে। তেওঁলোকে জনোৱা মতে যেন এই বিল 3খন হৈছে সম্পূৰ্ণভাৱে কৃষক বিৰোধী। কিন্তু ৰাজনৈতিক স্বাৰ্থৰ বাবে নে ব্যক্তিগত স্বাৰ্থৰ বাবে এই দলকেইটাই এই বিল 3খনৰ বিৰোধিতা কৰিছে সেয়াহে হৈছে লক্ষণীয় বিষয়। জানিব পৰা মতে পঞ্জাৱৰ 12 লাখৰো অধিক লোক নিয়োগ হৈ থাকে কৃষি কৰ্মৰ লগত আৰু ইয়াৰ উপৰিও 28,000 লোক থাকে ৰেজিষ্টাৰ্ড কমিশ্যন এজেণ্ট হিচাপে, যাৰ বাবে হয়তো ভয় খাইছে বৰ্তমান পঞ্জাৱৰ কৃষকসকলে। পঞ্জাৱৰ কৃষি ব্যৱস্থাত যিহেতু কমিশ্যন ৰাজ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বলবৎ হৈ আছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুনকৈ গৃহীত কৰা এই 3খন বিধেয়কৰ মতে ক্ৰমান্বয়ে উঠি যাব যেন এই কমিশ্যন ৰাজ ব্যৱস্থাটো। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান ভাৰতৰ কৃষকসকলৰ বাবে পঞ্চায়ত ৰাজ ব্যৱস্থা কৰিবলৈ বিচাৰিছে এই বিল কেইখনৰ জৰিয়তে। ৰাজ্যসভাত ইতিমধ্যে গৃহীত হোৱা নতুন কৃষি বিধেয়ক কেইখনৰ মতে বৰ্তমান কৃষকসকলে মন্দিৰ বা বজাৰৰ বাহিৰতো গৈ তেওঁলোকে নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিব পাৰিব। এই প্ৰথম অধ্যাদেশখনৰ মতে যিহেতু কৃষকসকল লাভত থাকিব সেই কথা উল্লেখ কৰিছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনে, কিন্তু তথাপিও মানি ল'ব খোজা নাই বিৰোধী পক্ষসকলে। জানিব পৰা গৈছে যে পঞ্জাৱৰ বহুতো লোকৰ বিশেষকৈ শিৰোমণি আকালি দলৰ সাংসদ সুখবীৰ সিং বাদলৰ নিজাকৈ কিছুমান মন্দি বা বজাৰৰ ব্যৱস্থা আছে আৰু হয়তো সেইবাবেই তেওঁলোকে ভয় খাইছে বৰ্তমান নতুনকৈ গৃহীত হোৱা অধ্যাদেশ 3খনৰ বাবে। যিহেতু প্ৰথম অধ্যাদেশখনৰ মতে কৃষকসকলে বৰ্তমান মন্দি বা বজাৰৰ বাহিৰতো গৈ নিজৰ ফচল বিক্ৰী কৰিব পাৰিব আৰু সেই লাভালাভ পাব কেৱল কৃষকে, আৰু সেইকাৰণেই হয়তো ভয় খাইছে নেকি পঞ্জাৱৰ শিৰোমণি আকালি দলৰ সাংসদ সুখবীৰ সিং বাদলে। ইয়াৰ উপৰিও ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও প্ৰথম অৱস্থাত এই কৃষি বিধেয়ক 3খনক ভাল বুলি আখ্যা দিছিল, কিন্তু তথাপিও যেন তেওঁলোক বৰ্তমান বিৰোধিতাৰে নামি পৰিছে এই কৃষি বিধেয়ক 3খনৰ। আমাৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে কেৱল ভোট বেংকৰ স্বাৰ্থতেই পঞ্জাৱৰ শিৰোমণি আকালি দলৰ সাংসদ সুখবীৰ সিং বাদল আৰু তেওঁৰ সহযোগী বৃন্দই বিৰোধিতা কৰিছে এই নতুনকৈ গৃহীত হোৱা বিল 3খনৰ। আপোনালোকক ইয়াৰ আগতেও জনোৱা হৈছে যে পঞ্জাৱ আৰু হাৰিয়ানাত সম্পূৰ্ণভাৱে কমিশ্যন ৰাজ ব্যৱস্থা আছে আৰু সেয়েহে এই কমিশ্যন ৰাজ ব্যৱস্থাৰ বাবে আগন্তুক নিৰ্বাচনত শিৰোমণি আকালি দলৰ নেতৃবৰ্গই ভোট হেৰুৱাব বুলি ভাবিয়েই তেওঁলোকে বিৰোধিতা কৰিছে নতুনকৈ গৃহীত হোৱা এই বিধেয়ক 3খনৰ। বিশেষকৈ এই কমিশ্যন ৰাজ ব্যৱস্থাৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকল যেন নামি পৰিছে এই বিধেয়ক 3খনৰ বিৰোধিতাৰে। আৰু সেই উদ্দেশ্যে আজি পঞ্জাৱৰ অমৃতসৰত পুনৰ ট্ৰেক্টৰ প্ৰতিবাদী সমদল উলিওৱা হয় আৰু এই সমদলক প্ৰতিনিধিত্ব কৰে পঞ্জাৱৰ নৱজোৎ সিং সিদ্ধুৱে। এই প্ৰতিবাদী সমদলক প্ৰতিনিধিত্ব কৰি নৱজোৎ সিং সিদ্ধুৱে কয় যে এই বিধেয়ক 3খন সম্পূৰ্ণভাৱে কৃষক বিৰোধী আৰু ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক 3খনক লৈ লিগেলাইজেশ্যন কৰিব বিচাৰিছে আৰু যাৰ বাবে হয়তো কৃষকসকল বিপদৰ সন্মুখীন হ'ব পাৰে। পঞ্জাৱৰ শিৰোমণি আকালি দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহু লোকে এই বিধেয়ক 3খনৰ বিৰোধিতা কৰিছে যদিও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক সম্বোধন কৰি কয় যে আগন্তুক 2022 বৰ্ষৰ ভিতৰত কৃষকসকলৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে তেওঁলোকে গৃহীত কৰিছে এই নতুন অধ্যাদেশ 3খন। ইয়াৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এখন দেশ এখন বজাৰ কৰাৰ স্বাৰ্থতে তেওঁলোকে গৃহীত কৰে এই নতুন অধ্যাদেশ 3খনক। আৰু লগতে তেওঁ জনায় যে প্ৰথম অধ্যাদেশখনৰ মতে যিহেতু মন্দিৰ বাহিৰতো কৃষকসকলে গৈ নিজৰ ফচল বিক্ৰী কৰিব পাৰিব, ইয়াৰ ফলত লাভ হ'ব কেৱল কৃষকসকলৰ।
যাৰ বাবে কৃষকসকলে এতিয়াৰ পৰা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিজে গৈ নিজৰ ফচল বিক্ৰী কৰিব পাৰিব। ইয়াৰ উপৰিও ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ লগত তেওঁলোকে নিজে চুক্তি স্বাক্ষৰ কৰি নিজৰ ফচল নিজে বিক্ৰী কৰিব পাৰিব আৰু ইয়াৰ লাভাংশ পাব কেৱল মাত্ৰ কৃষকসকলে। আগৰে পৰা প্ৰচলিত কমিশ্যন ৰাজ ব্যৱস্থাক সম্পূৰ্ণভাৱে নাইকিয়া কৰিবৰ বাবে বিজেপি চৰকাৰখনে ৰাজ্যসভাত গৃহীত কৰিলে এই নতুন অধ্যাদেশ কেইখনক আৰু এই কথা উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ উপৰিও দেশৰ কৃষকসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি কয় যে পূৰ্বৰ দৰেই ধান ঘেঁহু আদি ফচলসমূহ চৰকাৰে ক্ৰয় কৰিব আৰু এগ্ৰিকালচাৰ প্ৰডিউচ মাৰ্কেট কমিটিৰ মতেই সকলো লাভালাভ পাব কৃষকসকলে। ইয়াৰ উপৰিও দেশৰ কৃষকসকলক তেওঁ বুজাব বিচাৰে যে নিজৰ স্বাৰ্থৰ বাবে বিৰোধী পক্ষই কৃষকসকলক বিপক্ষে পৰিচালিত কৰিব বিচাৰিছে এই বিধেয়ক তিনিখনৰ বিষয়ে। ৰাজ্যসভাত ইতিমধ্যে গৃহীত হোৱা এই বিধেয়ক তিনিখনৰ সপক্ষে আৰু বিপক্ষে থিয় হৈছে বহু লোক। আগন্তুক নিৰ্বাচনসমূহত যাতে এই বিধেয়ক কেইখন হৈ নপৰে কেৱল মাত্ৰ ৰাজনৈতিক সমীকৰণ আৰু সেই কথাই ধ্যান দিব লাগিব সকলো লোকে। যিহেতু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিধেয়ক তিনিখনৰ জৰিয়তে এখন দেশ এখন বজাৰ ব্যৱস্থা কৰিব বিচাৰিছে। এই ব্যৱস্থাৰ বাবে যাতে দুখীয়া নিৰীহ খেতিয়কসকলে ভৱিষ্যতে কোনো কষ্ট পাবলগীয়া নহয় আৰু কোনো কৃষকে যাতে বাছি ল'বলগীয়া নহয় আত্মহত্যাৰ পথ। নিউজ ডেস্ক হেডলাইন ব্ৰিফ। যদিহে আপোনালোকে আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে আমাৰ ফেচবুকৰ পেজটো লাইক কৰক আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক।